প্ৰচণ্ড বিশাল কাছ প্ৰকৃতি আচৰিত সৃষ্টিবোৰ ৱেলকাম টু মালয়েছিয়ান মেমৰি মালয়েছিয়াখন এক অসমীয়াৰ দৃষ্টিৰে যোৱা ছানডেত মালয়েছিয়াত বৰষুণ কমিছিল সেয়েহে এখন ফাৰ্ম বুলি থলে পৰে ওলালো প্ৰকাণ্ড কাছবোৰ এই ফাৰ্মখনৰ অন্যতম আকৰ্ষণীয় বস্তুবোৰ থৈ মই তামি হাডাল অলপ পোন কৰি দালো ফাৰ্মখনত বহু প্ৰকাৰৰ চৰাইবোৰ আছে ইহঁতক পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা কালেক্ট কৰি অনা হৈছে এখেতৰ মান বোলে আলপাচা চাউথ আমেৰিকাত পোৱা যায় তিনিপিকেইটা বৰ মৰম লগা ময়ো কেইটানো বাৰু কেলেই ৰাজৰ খাব আমি দুমাহমান কেমেলেনটোৱে নিজৰ গাৰ ৰং সলনি কৰা দেখা পালোঁ এই চিনেমাখনৰ চৰাইকেইটাই অনবৰতে নাচিয়েই থাকে অলপ ৰেষ্ট লৈ খাওঁতে টাইট কৰি মেলি ঘৰৰ অভিমুখে যাত্ৰা কৰিলোঁ মালয়েছিয়াৰ এনেধৰণৰ আৰু ভিডিঅ'লৈ ছাবস্ক্ৰাইব কৰিব